Hello friends, মই উৎপল স্বাগতম জনাইছো মোৰ নিউ আৰু ইন্টাৰেষ্টিং এটা ভিডিঅ'লৈ। টাইটেল আৰু থাম্বনেইল দেখি গম পাইছে চাগে ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে। মোৰ যিটো নাম উৎপল দাস তাৰ এলফাবেটটোৰ ওপৰত মই ফুড চেলেঞ্জ কৰিম। ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'ব গৈছে, বহুত ইন্টাৰেষ্টিং হ'ব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আৰু এলফাবেটটো মতে মই গোটেইখিনি বস্তুখিনি লৈ আহিলোগৈ। মোৰ নামটো আছিলে UTPALDAS উৎপল দাস। তো তাৰ মতে মই গোটেইখিনি বস্তু কিনি আনিলোগৈ। তো মই এতিয়া খাম আৰু আপোনালোকে চাই লওক। আৰু তাৰ আগতে মই বস্তুখিনি দেখাই দি আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এইটো নতুন ভিডিঅ' বনাই আছোঁ এনেকুৱা। তো বহুত এক্সাইটেড হৈ আছোঁ। ভিডিঅ'টো সকলোৱে সম্পূৰ্ণ চাব। তো আশা কৰিছোঁ সকলোৱে চাব বুলি। তো আৰু দেখিবলৈ পাইছে এইখিনি মই লৈ আহিছোঁ, এতিয়া খাব লাগে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, মই এতিয়া খাম। আৰু মোৰ প্ৰথম এলফাবেটটো আছিলে ইউ। তো আপোনালোকে গেছ কৰক মই ইউত কি কি খাম। তো মই ইউ দি খাম আংকল চিপছ। আৰু এইবাৰ আহিব টি। তো উৎপল হয় যিহেতু এইবাৰ আহিব টি। তো টি দি গেছ কৰক কি খাম। 1 2 3 4 5 মই কৈ দিছোঁ। টি দি খাম থাম্বছ আপ। থাম্বছ আপ। আৰু এইবাৰ পি দি খাম। আৰু পি দি কি খাম গেছ কৰকচোন। চবেই খায়, গেছ কৰক। 1 2 3 4 5 মই পি দি খাম পলো। বেছি দাম নহয়, এইটো 2 টকা। পলো আৰু এইবাৰ আহিব এ দি কি খাম গেছ কৰকচোন। একেবাৰে মানে হাঁহিব আপোনালোকে, একেবাৰে হাঁহিব, মানে নিজৰো হাঁহি উঠিছে। এ দি খাম গেছ কৰক। 1 2 3 4 5 তো এ দি খাম আমলা। এটকীয়া আমলা। আমলা লৈ ল'লোঁ। বৈদ্ধ চুকা। আৰু এইবাৰ হ'ব এল। তো এল ফৰ কি খাম গেছ কৰক। এল ফৰ খাম মই লিটিল হাৰ্টছ। ঠিক আছে, ডিল খাম ডিল। দেখিবলৈ পাইছে লিটিল হাৰ্টছ। উৎপলটো হৈ গ'ল, এতিয়া থাকিল দাসটো। দাসৰ ওপৰত ডিটো দি কি খাম গেছ কৰক। ছোৱালী মানুহৰ ফেভৰেট হয়, ছোৱালী মানুহে খাই খুব ভাল পায়। কি খাব বাৰু ভাবকচোন। নোৱাৰে। 1 2 3 4 5 ডেইৰী মিল্ক। ডি ফৰ ডেইৰী মিল্ক। এতিয়া মই ডেইৰী মিল্ক খাম। ডেইৰী মিল্ক। বা থাকিল এ।
এদি কি খাম গেছ কৰক এদিতো বহুত বস্তু দি খাব পাৰি তো এদি খাম আমল দেখিবলৈ পিছে আমল আমল ভাল লাগিছে মানে এবাৰ লাষ্ট আছে এছেদি কি খাম ভাবকচোন লাষ্ট এছে আছে নোৱাৰে এছেদি খাম ষ্টিং এনাৰ্জি ড্ৰিংক এনাৰ্জি বহুত কমি গৈছে এনাৰ্জি ল'ব লাগে ষ্টিং ডিঙিত ধৰি যায় তো ফাইনেলি খোৱা ডান পূৰা খতম হৈ গ'ল তো সৰু সুৰা ভিডিঅ' এটা বনালোঁ তো সকলোৱে চাই ভাল পাব বুলি আশা থাকিল তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি নিদিয়ে বহুত ছাবস্ক্ৰাইব বহুত কমি আছে সোনকালে 100 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক তো এনেকুৱা নেক্সট ভিডিঅ'ত লগ পাম এনেকুৱা নতুন ভিডিঅ' লৈ থাকিম তো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই টাটা